Hi friends, welcome to my channel. আপোনালোক সকলোকে আমাৰ চেনেল অসমী মৌচুমীলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। মোৰ খবৰো সদায় দৰে গৰম আৰু আপোনালোকৰ মৰম বিচাৰিছো। গতিকে দেৰি নকৰো, আজি আপোনালোকৰ বাবে কেইবাদিনো আপোনালোকৰ বাবে কোনো স্কিন কেয়াৰ একো আনিব পৰা নাছিলো উৎকট গৰমৰ বাবে আৰু উৎকট গৰমতেই আমাক স্কিন কেয়াৰৰ খুব বেছি প্ৰয়োজন হয়। পিগমেন্টেশন, ডাল স্কিন এইবিলাকৰ সমস্যা দেখা দিয়ে, সান টেন। গতিকে আজি পাকঘৰতে উপলব্ধ কেইবিধমান সামগ্ৰীৰে আহকচোন আমি আমাৰ ছালখনৰ অলপ পৰিচৰ্যা কৰোঁ। এয়া ফেচ পেকটো তৈয়াৰ কৰিবৰ কাৰণে মই লৈছোঁ আপোনালোক সকলোৰে ঘৰতে গৰমৰ দিনত বিশেষকৈ উপলব্ধ হয় এয়া দৈ মই মোৰ জোখতেই লৈছোঁ। আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সদস্য যদি আন লগাই কাৰোবাক তেতিয়াহ'লে তেওঁলোকৰ জোখত লগাব। এয়া মই লৈছোঁ দৈ 2 চামুচমান লৈছোঁ আৰু ইয়াত আটাইতকৈ ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্টটো এই গৰমৰ দিনত আপোনালোকক এটা ক্লিনছ আৰু খুব ক্লিয়াৰ স্কিন যদি লাগে তেতিয়াহ'লে খুব দৰকাৰী। এয়া হৈছে বেচন। মই বেচনো 2 চামুচ, সৰু চামুচেৰে 2 চামুচ মানেই বেচন লৈছোঁ। এই বেচনখিনি মিহলি কৰিব লাগিব আৰু আপোনালোকৰ খুব ছফ্ট আৰু চাপল স্কিনৰ কাৰণে এয়া হানিটো আপোনালোকে দেখে যে মই প্ৰায় মোৰ প্ৰত্যেকটো স্কিন কেয়াৰতে এই হানিটো এড কৰোঁ। হানিটোৱে আমাৰ স্কিনটো খুব বেছি ইনষ্টেণ্ট ৰিজাল্ট দেখিবলৈ পোৱা যায়। ফেচ পেকটো ইউজ কৰাৰ পাছতে আফটাৰ ৱাছ দেখিবলৈ পোৱা যায় যে হানিটোৱে আমাৰ স্কিন খুব বেছি ছফ্ট এণ্ড চাপল কৰে, যিহেতু তাত সেইবিলাক খুব ব্ৰাইটনিং প্ৰপাৰ্টিজখিনি আছে। আৰু হালধি মানে মই এইটো কষ্টুৰি হালধি লৈছোঁ। আপোনালোকক মই ফ্ৰম দ্য ভেৰি ফাৰ্ষ্ট ভিডিঅ' মই আপোনালোকক দেখাইছোঁ যে মই কষ্টুৰি হালধিটো খাওঁতেই হওক বা গাখীৰত মিহলি কৰি খাওঁ বা এনেকৈ ফেচ পেকতে হওক মই এই কষ্টুৰি হালধিটো ব্যৱহাৰ কৰোঁ। এনেদৰে ভালদৰে গোটেইখিনি ইনগ্ৰেডিয়েণ্ট এতিয়া মিহলি কৰি ল'ব আৰু আপোনালোকে লগাই চাব। এইটো টিনেজাৰসকলৰ কাৰণেও এটা খুব ভাল পেক হয়। তেওঁলোকক এটা খুব গ্ল'য়িং, তেওঁলোক যেতিয়া উঠি আহে আৰু তেওঁলোকক এটা গ্ল'য়িং এটা ইফেক্ট এটা দিয়ে। খুব ভাল ফেচ পেক আপোনালোকে ব্যৱহাৰ কৰিব। মই এতিয়া আপোনালোকক এপ্লাই কৰি দেখুৱাম। এয়া ফেচ পেক লগাবৰ কাৰণে সাজু হৈছোঁ। ভালদৰে ফেচ পেকখিনি গুলি লৈছোঁ। ভালদৰে আপোনালোকে মিহলি কৰি ল'ব আৰু মুখখন ভালদৰে ধুই লোৱাটো খুব দৰকাৰী। ফেচ ৱাছ কৰি লোৱাটো খুব দৰকাৰী আৰু টৱেলেৰে ভালদৰে চফা টৱেল এখনৰ সহায়ত ভালদৰে মই মুখখন মোহাৰিয়ে লৈছিলোঁ। এনেই আপোনালোকক দেখাইছোঁ। আপোনালোকে ব্ৰাছ দি পেলাই ব্যৱহাৰ কৰিব পাৰে। মই ব্ৰাছতকৈ আঙুলিৰ সহায়ত বেছি ভাল পাওঁ, কাৰণ ব্ৰাছবিলাক আমি সদায় ধুব নোৱাৰোঁ, বহুত জাৰ্মছ জমা হৈ যায়। সেইটো কাৰণে মই ব্ৰাছ ব্যৱহাৰ নকৰোঁ। হাতটো যিহেতু আমি ধুয়ে থাকোঁ, ৰেগুলাৰ ৱাছ কৰি থাকোঁ, আমি হাতেৰে যেতিয়া ৰেগুলাৰ ইউজ কৰি থাকোঁ আমি নিজেই ভাল পাম। আমি নিজেই দেখিবলৈ পাম যে আমাৰ হাতখনেহে আচলতে ব্ৰাছতকৈ বেছি ভালদৰে কাম কৰিছে। আৰু এনেদৰে আপোনালোকে মুখৰ সকলো অংশতে লগাব, খুব ভাল পাব। ইমান ঠাণ্ডা এটা দিছে মুখখনত, গৰমৰ দিনকেইটাত সতেজতা দিয়ে। পিগমেণ্টেশ্যনৰ কাৰণে এইটো এটা খুব ভাল ৰেমেডি আৰু মই ক্লাছ 9-10ৰ পৰা এইটো ৰেমেডি লৈছিলোঁ। মোক যিসকলে চিনি পায় জানে যে মই ফেচ পেক ইমান বেছি আগতে ঘৰুৱা ব্যৱহাৰ কৰি ভাল পাইছিলোঁ। এনেদৰে ব্যৱহাৰ কৰিব। মই ব্যৱহাৰ কৰিয়ে আহিছোঁ বহুত বছৰ ধৰি, যিহেতু মই চুলিখিনি কেমিকেলি ট্ৰিট কৰাৰ বাহিৰে মই বাকী এনেকুৱা ঘৰুৱা উপায়বিলাকেই ভাল পাওঁ, নিজৰ মুখখনৰ ক্ষেত্ৰত বা চুলিৰ ক্ষেত্ৰতেই হওক। আপোনালোকে এনেদৰে কৰি চাব, 30 মিনিট ৰাখিব আৰু ভালদৰে ঘঁহি ধুই পেলাব। অলপ সেমেকাই ল'ব, মুখখন তিয়াই ল'ব আৰু অলপ স্ক্ৰাব কৰাৰ দৰেও কৰিব পাৰিব। ডিঙিটো লগাব, ওঠত লাগি গৈছে সেয়া। আৰু আপোনালোকক যে এটা লিপ কেয়াৰৰ এটা ভিডিঅ' দিছিলোঁ সেইটো আপোনালোকে চাব। অলপ দিনৰ আগত মই আকৌ ট্ৰাই কৰিছিলোঁ, সুফল পাইছোঁ। গতিকে এনেদৰে কৰি চাব। আপোনালোকে মোক প্লিজ জনাব কেনেকুৱা পায়। মই এনেদৰে ঘৰুৱা পদ্ধতিৰে নিজকে চফা কৰাৰ ভিডিঅ'বিলাক লৈ আহি থাকিম, গতিকে চাই থাকিব। এয়া আধা ঘণ্টাৰ পাছত ধুই আহিলোঁ। খুব সতেজ অনুভৱ কৰিছোঁ। টোনাৰ ব্যৱহাৰ কৰিছোঁ। ফ্ৰিজত থৈ দিছিলোঁ ডাবৰ গুলাবৰীটো ব্যৱহাৰ কৰিছোঁ কপাহৰ সহায়ত। আপোনালোকে আপোনালোকৰ প্ৰিয় যিকোনো টোনাৰ ব্যৱহাৰ কৰিব। আৰু মোৰ নিজকে ইমান ভাল ফিল কৰিছোঁ যে মই কেইখনমান ফটো ক্লিক কৰি লওঁ। গতিকে ফ্ৰেণ্ডছ চাই থাকক আৰু আপোনালোকৰ কাৰণে মই পুনৰ এনেকুৱা ভিডিঅ' লৈ আহিম। আপোনালোকে চাই থাকিব, মৰম দি যাব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। ভিডিঅ'টো চোৱাতকৈ আপোনালোকে ফেচ পেকটো কেনেকুৱা পালে জনাব। প্লিজ ইউজ কৰিব আৰু লাইক, শ্বেয়াৰ, কমেণ্ট প্লিজ কৰিব। ছাবস্ক্ৰাইব কৰিব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল বাটনটো হিট কৰিবলৈ প্লিজ নাপাহৰিব। আৰু মোক এতিয়া যেনেদৰে মৰম দিছে নতুনতে, তেনেদৰে মৰম দি যাব। আৰু মৰম লাগে মোক, আপোনালোকৰ মৰম দিব নতুন চেনেলটো। প্লিজ মোক অলপ সহায় কৰিব যাতে মই আপোনালোকৰ বাবে আৰু উৎসাহিত হওঁ। আপোনালোকৰ লাইক, শ্বেয়াৰ আৰু কমেণ্টবিলাকে মোক বহুত বেছি উৎসাহিত কৰে যাতে মই নতুন ভিডিঅ' লৈ আহোঁ। আৰু যেতিয়া মই লাইক, শ্বেয়াৰ আৰু কমেণ্টবিলাক অলপ কম পাওঁ তেতিয়া উৎসাহটো অলপ কমি যায়। চ' প্লিজ ফ্ৰেণ্ডছ আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।